আসলতে কি অৱস্থাত আছে নন্দিতা শইকীয়া? ব্যক্তিগত নাৰ্ছিং হোমত কিমান সুৰক্ষিত হৈ আছে নন্দিতাৰ জীৱন? ইমান জটিল অৱস্থাৰ চিকিৎসা সম্ভৱ হৈছেনে নাৰ্ছিং হোমত? চৰকাৰে তাৰ উন্নত চিকিৎসাৰ দায়িত্ব কেতিয়া ল'ব? কাৰণ ব্যক্তিগত নাৰ্ছিং হোমৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উঠা দেখা যায়। দুৰ্ভগীয়া নন্দিতা শইকীয়াৰ বিষয়লৈ সমগ্ৰ ৰাজ্যজুৰি উৎকণ্ঠা অব্যাহত। সাহিত্য মহাবিদ্যালয় গোটৰ তৰফৰ পৰা আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ যাতে বৰ্তমান চিকিৎসাধীন হৈ থকা নন্দিতা শইকীয়াৰ শুদ্ধ তথ্য ৰাইজলৈ দিয়ে, যাতে তেখেতৰ যি ভুৱা প্ৰচাৰ চলি আছে ছ'চিয়েল মিডিয়াত তেখেতৰ মৃত্যু হৈছে বুলি, সেই প্ৰচাৰৰ বাবে আমি হস্পিটেলৰ ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ মেডিকেল কলেজ মেডিকেললৈ আমি অনুৰোধ জনাইছোঁ তেখেতলোকে শুদ্ধ তথ্য দিয়ক, আৰু আমি উন্নত চিকিৎসাৰ বাবে নন্দিতা শইকীয়াক চৰকাৰে সহায় কৰি যাতে উন্নত চিকিৎসা পায় তাৰ বাবে আমি চৰকাৰলৈ দাবী জনাইছোঁ। নন্দিতাৰ স্বাস্থ্যৰ শেহতীয়া স্থিতি সম্পৰ্কে বিভিন্ন সময়ত বিভিন্ন উৰা বাতৰি আহি আছে, কিন্তু এই সময়লৈকে চৰকাৰে ছাত্ৰীগৰাকীৰ চিকিৎসাৰ কোনো ধৰণৰ দায়িত্ব লোৱা দেখা পোৱা নগ'ল। প্ৰয়োজন আছিল উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ প্ৰেৰণ কৰাটো। প্ৰয়োজনবশতঃ এয়াৰ এম্বুলেন্স ব্যৱহাৰ কৰি ৰাজ্যৰ বাহিৰলৈ নিয়া উচিত আছিল, কিন্তু তেনেকুৱা হোৱাও দেখা নগ'ল। যিহেতুকে নন্দিতা শইকীয়া ইয়াতে এই নাৰ্ছিং হোমতে চিকিৎসাধীন হৈ আছে, আপুনি ভাবেনে ইয়াতে যিহেতুকে ইয়াতে সুস্থ হৈ উঠিব বুলি নে বাহিৰলৈ নিয়াৰ পৰিকল্পনা কৰিব লাগিব? আমি বৰ্তমান ডক্টৰে যি ভাষ্য প্ৰদান কৰিছে, ভাষ্য অনুসৰি অসমবাসী ৰাইজৰ লগতে আমি বিভিন্নজনে দল সংগঠনে আমি আহ্বান জনাওঁ যে অসম চৰকাৰক আহ্বান জনাওঁ, বিভিন্ন ধৰণৰ দল সংগঠনৰ হৃদয়বান ব্যক্তিক আমি আহ্বান জনাইছোঁ যে বৰ্তমান নন্দিতাৰ যি স্বাস্থ্য ইয়াত থাকিলে উন্নতি আশা কৰা নাই আমি, সেয়েহে অসম চৰকাৰৰ সহযোগত আমি উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নিয়াটো আমি বিচাৰোঁ। সেয়েহে প্ৰতিজন হৃদয়বান ৰাইজৰ আমি সহায় সহযোগিতাৰ লগতে অসম চৰকাৰৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আপুনি কি ক'ব? এতিয়া যিহেতুকে তেওঁ স্বাস্থ্য লৈ ইয়াত আমি ইমানটা আশা দেখা নাই, উন্নত চিকিৎসাৰ কাৰণে বাহিৰলৈ নিয়াটো আমি আশা কৰিছোঁ। ক'ৰবাত চিকিৎসাৰ ত্ৰুটি থাকি গৈছে নেকি, এইলৈও সন্দিহান বহুজন। চৰকাৰে এতিয়ালৈকে কিয় কোনো সদিচ্ছা প্ৰকাশ কৰা নাই, এয়া ৰহস্যজনক। এনে জল্পনা কল্পনা অব্যাহত থকাৰ মাজতে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। বিভিন্ন প্ৰান্তৰ বিভিন্নজনে নন্দিতালৈ আগবঢ়াইছে সহায়ৰ হাত। বিভিন্নজনে ৰক্তদান কৰাৰ লগতে অৰ্থ আগবঢ়াইছে নন্দিতা আৰু কাশ্মীৰৰ বাবে। এই মুহূৰ্তত আমাৰ সংবাদদাতা প্ৰতাপ দত্ত নন্দিতা আৰু কাশ্মীৰৰ বাসগৃহত উপস্থিত হৈ আগবঢ়াইছে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ ডে আছাম। বৰ্তমান আমি আজি উপস্থিত হৈছোঁ নন্দিতা শইকীয়াৰ বাসগৃহত। তেওঁ বৰ্তমান স্বাস্থ্যৰ কেনেকুৱা সেই সম্পৰ্কে জানিবৰ বাবে তেওঁ ঘৰৰ ভিতৰলৈ সোমাই যাওঁ হওক। কালি তেনেকৈ আছিলে, আজিও তেনেকৈ আছে, একো খবৰ নাই অহা এতিয়ালৈকে। তাক ব্যৱস্থা কৰি ভাল শাস্তি দিব লাগে আপোনালোকে, চবেই গোট খাই পেলাই। সেই ছোৱালীজনী যেতিয়া আহি কৰিছে 3টা পানী নহয় জানো, সেইগুণে তাক উচিত বিচাৰ ল'ব লাগে চবেই গোট খাই পেলাই। সেই ছোৱালীজনীক যিখিনিয়ে ঘৰখনৰ মানুহত যিখিনি আঘাত দিছে, ঘৰখনৰ নমৰীয়া ছোৱালীজনী দুখি মানুহ পোৱা যায় কালে হয় ভগৱানে। মই কিন্তু জনানো তেখেতলোকে সকলো লাগি ভাগি ছোৱালীজনীক আৰু উদ্ধাৰ কৰিব লাগে। মই একো সেই ক'ব নাজানো, তাকে কৈছোঁ সকলো। আৰু এতিয়া নন্দিতা আৰু কাশ্মীৰা নিজৰ কলেজখনতে যিহেতু সুৰক্ষিত নহয়, আমি বিচাৰোঁ যাতে ভৱিষ্যতে এনেকুৱা কোনো ঘটনা সংঘটিত নহওক আৰু
দোষীক কঠোৰতম শাস্তি দিয়াটো আমি বিচাৰোঁ। আৰু দুই তিনি বছৰ আগতেও মৰিধল কলেজৰ এগৰাকী ছাত্ৰীৰ কথা শুনিবলৈ পাইছিলোঁ। তেখেতৰ ক্ষেত্ৰতো বহুতো কিবা অনিচাৰ মানে নিৰ্যাতন হৈছে বুলি শুনিবলৈ পাইছিলোঁ। একেখন কলেজৰ আকৌ পুনৰাবৃত্তি হ'ব ধৰিছে এতিয়া নন্দিতা আৰু কাশ্মীৰৰ ক্ষেত্ৰত। এনেকুৱা ঘটনা যাতে ভৱিষ্যতে হ'বলৈ কেতিয়াও হ'ব নোৱাৰে। চৰকাৰক আমি দাবী জনাইছোঁ যাতে নাৰী সুৰক্ষাৰ কাৰণে তেওঁলোকে পদক্ষেপ লয়। তেওঁ কৈছোঁ আৰু এতিয়া ছোৱালীজনী ভালকৈ অনালৈকে বাঞ্ছা কৰিছোঁ। সকলো লাগি ভাগিয়ে যেনে তেনে ছোৱালীজনী বাখবৰ যাদৰা ছোৱালী ভালকৈ অনালৈকে বাঞ্ছা কৰিছোঁ। সকলো লাগি ভাগি আৰু ছোৱালীজনী ভাল হৈ আহক আৰু আজি নাপোৱা এতিয়া খবৰ। যোনটো আপোনাৰ ঘটনা ঘটি গ'ল মৰিধল কলেজৰ দুজনী ছাত্ৰী এক্সাম দি ঘৰলৈ আহি থকা অৱস্থাত যোনটো ঘটনা ঘটিলে অতি লজ্জাজনক অৱস্থা। আৰু আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ঢকুৱাখানাৰ মহকুমাৰ তৰফৰ ফালৰ পৰা এইটো ক'ব বিচাৰোঁ যে আগন্তুক এনেকুৱা এটা পৰিস্থিতি নঘটক আৰু যিজন দোষীয়ে শাস্তি পাব লাগে। আৰু আমি যিমানখিনি পাৰোঁ আমিতো সহায় কৰি আছোঁ। আৰু কিছুমান অপপ্ৰচাৰ চলাইছে মানুহে আপোনাৰ ফেক ID খুলি কিনি পইচা খুজি কৰিছে, সেইবিলাক বন্ধ কৰক। মানে পৰিস্থিতিৰ লগত খাপ খাবলৈ বিচাৰক। মানে এনে কিছুমান কৰি কিনি লাভ নাই। সহায় কৰিব বিচাৰিলে সহায় কৰিব লাগে। কিছুমান এনে প্ৰলোভন দি কিনি মানুহক মিছা আপোনাৰ কৰিব নালাগে। মানে আমি অলপ যি পাৰোঁ আৰু আমাৰ ফালৰ পৰা যি পাৰিছোঁ আৰ্থিকভাৱে অলপ সহায় কৰিব আহিলোঁ। যিটো পাৰিছোঁ আৰু মানে ইয়ালৈ ফাৰ্ষ্ট আহিছোঁ। এতিয়া নন্দিতা ঘৰলৈ যাম। ইয়াৰ পিছত এতিয়া নন্দিতা ঘৰলৈ যাম। অলৰেডি তাইতো নাই, তাইতো মেডিকেলতে আছে। ঘৰৰ মানুহকে লগ কৰিবগৈ লাগিব। আমি আজি লখিমপুৰ যোৱাৰ কথা আছিলে। চ' আমি শুনা পালোঁ যে কালি ৰিলিজ দিলে, সেইকাৰণে আমি ঘৰলৈ আহিলোঁ। ইয়াতে লগ কৰি যাম বুলি ভাবিলোঁ। আৰু অনাগত দিনত যি সুবিধা লাগে বা অসুবিধা হ'লে জনালে আমি আছোঁ। আমি প্ৰতি মুহূৰ্তত আজি ধেমাজি মৰিধল কলেজত যি বৰ্বৰ কাণ্ড সংঘটিত হ'ল তাৰ বিচাৰ পক্ষে তুমি কি ক'ব বিচাৰা? বিচাৰ পক্ষে আমাক মুঠতে দোষীক শাস্তিটো দিব লাগিব প্ৰথম কথা। আৰু জাষ্টিছটো পাবই লাগিব। যদি আমাক জাষ্টিছ যদি নাপায় আৰু আগন্তুক উঠি অহা ল'ৰা ছোৱালীবিলাকৰ মানে ছেফটি বুলি কোৱা বস্তুটো ছেফটি বেল্টটো নাথাকিব। মানে চ' ছেফটি বেল্ট লাগে আমাক। আমাৰ অসম চৰকাৰৰ ওচৰত সেয়া অনুৰোধ, ছেফটি বেল্ট লাগে আমাক, যাতে এনেকুৱা ধৰণৰ ঘটনা আৰু দুনাই আমি শুনিব নাপাওঁ। এনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগে যে সাধাৰণ ৰাইজে নিজ ইচ্ছামতে ঘূৰিব পাৰে। মানে স্বাধীনতাটো লাগে আমাক, যিটো বাক স্বাধীনতা লৈ আমি যাতে ঘূৰিব পাৰোঁ। ঢকুৱাখানাৰ পৰা প্ৰতাপ দত্ত আৰু অবিনাশ শইকীয়াৰ ৰিপৰ্ট।